আজি হৈছে বিজয়া দশমী আৰু মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এয়া মা আৰু মই বা আৰু ভাগিনৰ সৈতে আমি পূজা চাবলৈ যাইছোঁ। এয়া দুৰ্গা মা আমি যোৱালৈ নিবলৈ ওলালে তো এয়া মানে ফুৰাব লৈ যাই আছে আৰু এয়া ধুনীয়া লাগে চাই কিনে। তো এনেকৈ চাই আছোঁ আমি আৰু এখনৰো এইফালে এখন গ'লোঁ, সেইখনতো ইমান মানুহ আৰু গাড়ীত উঠাইছে নিবলৈ, বহুত মানুহ হৈছে। ইমান যে মানুহ আৰু ভাচনি চাব ধুনীয়া লাগে, ভাচনি চাই কিনে ধুনীয়া লাগে। আৰু এয়া মা মই বা আৰু এয়া বহি ল'লোঁ চেয়াৰত, মানে ফুৰাব লৈ গৈছেতো আহোঁতে চাব পাৰিম তো ভালকৈ চেয়াৰত ইয়াত ৰবাৰ তলত বহি ল'লোঁ। সেই দুনীয়াৰ মানুহ আৰু মানুহবোৰো বহি আছে। তাৰপিছত যাই ঘূৰাই ঘূৰাই আনন্দ পূজা ঘূৰিলে হ'ল। তাৰপিছতে এইখিনি এনেকুৱাকে আৰু অলপ দূৰৰ দূৰকৈ চালোঁ। এয়া আমি জিলাপি কিনিবলৈ মিঠাই দোকানলৈ গ'লোঁ। তাৰপিছত জিলাপিয়ে মেইন ন, পূজা চাই কিনে আমি জিলাপি অলপমান কিনি আনিলোঁ ঘৰলৈ বুলি। তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। এয়া আৰু এখন পূজাৰ মূৰ্তিবোৰ আহি আছে চোৱাৰ কাৰণে। চোৱাৰ তললৈ আমি যাবলৈ নহ'ল আৰু সেইটো কাৰণে পূজা ছেটত আমি ঘৰৰ পৰাই চালোঁ। এনেকৈ বাজনা বজাই বজাই মানুহবোৰে নাচি নাচি আহিছে, ধুনীয়া লাগে, মোৰে নাচি নাচি লাগিছে। এনেকৈয়ে আমি চালোঁ অলপ টাইম। তাৰপিছত এইখন চাই কিনে আৰু আমি মানুহবোৰ চাই কিনে, যিহেতু মানুহবোৰ বেছি হৈছিল তো আমি ঘৰলৈ আহিলোঁ। থেংক ইউ।